মই কেতিয়াও এই কথাটো ভবা নাছিল যে মোৰ বিৰুদ্ধে তেনেকৈ কিবা এটা অভিযোগ আহিব পৰাৰ কিবা ৰাস্তা থকা বুলি। खुलुमबाय मानगोनां रायजोफोर दाखालिनि जितु 29 नभेम्बराव जालांनाय एसेम्बलि गवायनाय जाथाय बे जाथायनि सायाव मानगोनां हाग्रामा महिलारि सारा दाखालि फंनैसो खोथा बुंदों। दाखालिनि जितु स्टुडेन्टसफोरा एसेम्बलि बुफायनाय जाथाय बे जाथाया बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रारनि दैदेननायाव बा बिथोन बायदियै बे खामानिया जानो मोनदों होननानै रोखायै बुंदों आरोना मानगोनां हाग्रामा महिलारि सारा। आरो बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रारखौ साइड खालामनायबो खोथा बेरखांनायखौ नुनो मोनदों। तो बेनि सायावनो दिनैहाय बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रारा फुल क्लियारिफिकेशन होफैदों। 29 नभेम्बरर जिनिखि बिटिसि एसेम्बलित হৈ যোৱা কাণ্ড তাত মই তথা বডোলেণ্ড ইউনিভাৰ্চিটিৰ পঞ্জীয়ক উপপঞ্জীয়ক আমি তিনিজনক তাত জড়িত থকা বুলি আমাৰ বিটিচিৰ মাননীয় প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰীয়ে অভিযোগ আনিছে। আৰু তেখেতৰ এই অভিযোগটো শুনি পেলাই মই অত্যন্ত মৰ্মাহত হৈছোঁ, কিয়নো মই কেতিয়াও এই কথাটো ভবা নাছিল যে মোৰ বিৰুদ্ধে তেনেকৈ কিবা এটা অভিযোগ আহিব পৰাৰ কিবা ৰাস্তা থকা বুলি। এই ঘটনাৰ লগত মই কোনো পধ্যেই জড়িত নহওঁ, কিয়নো আমি পঞ্জীয়ক হোৱাৰ কাৰণে অফিচিয়েল কাম কাজৰ লগত সদায় ব্যস্ততা থাকিব লগা হয়। আৰু গতিকে আমাৰ বিশ্ববিদ্যালয়ৰ সৌহদৰ বাহিৰত কি ঘটি আছে কি ঘটা নাই এইবোৰ আমি অফিচত থকাৰ সময়ত খুব কমকৈহে গম পাওঁ। সিদিনাখন 29 নৱেম্বৰ দিনা হয় আমাৰ কোকৰাঝাৰ যিনেকি বিশ্ববিদ্যালয় ইয়াৰ যিনেকি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আছুতীয়াকৈ এটা তেনেকৈ প্ৰটেষ্ট প্ৰগ্ৰাম লৈছিলে। এই প্ৰগ্ৰামখনৰ সম্পৰ্কে আমি জ্ঞাত আছিলোঁ আৰু এই প্ৰগ্ৰামখন তেওঁলোকে যেনেধৰণে আমাৰ পৰা পাৰ্মিশ্যন বিচাৰিছিলে তেনেকৈ তেওঁলোকে আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণতে এইটো পাতিছিলে। আৰু তাৰপাছত প্ৰগ্ৰাম হৈ থাকোঁতে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহি পেলাই তেওঁলোকৰ লগত আলোচনা কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ পৰা মেমৰেণ্ডাম লৈছে আৰু তাতেই আমাৰ বিশ্ববিদ্যালয়ৰ যিনেকি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰটেষ্ট প্ৰগ্ৰাম এইটো পিচফুলি পাৰ হৈ গৈছিলে। তাৰ পাছত কিবা আকৌ যদি তেনেকৈ বিটিচি এছেম্বলিৰ সন্মুখত কিবা যে প্ৰগ্ৰাম হ'ব সেইটো আমাৰ জ্ঞাত নাছিলে। মই বা ভিচি ছাৰ বা কোনো আমাৰ যিনেকি ইউনিভাৰ্চিটি কৰ্তৃপক্ষ আমাৰ কাৰো জ্ঞাত নাছিলে। পিছতহে সংবাদ মাধ্যমৰ দ্বাৰা দি আমি গম পালোঁ যে তেনেকুৱা ঘটনা হোৱা বুলি। যিয়ে নহওক এই ঘটনাৰ কাৰণে ময়ো দুখ প্ৰকাশ কৰোঁ, কিয়নো এইটো হ'ল আমাৰ বিটিচিবাসী তথা বড়োসকলৰ এইটো এটা পবিত্ৰ স্থান বুলি আমি তাক গণ্য কৰোঁ, কিয়নো বহু মানুহৰ বলিদানেৰে এইটো গঢ় লৈ উঠিছে। যিয়ে নহওক সেইদিনাখন যি নেকি ঘটনা ঘটি গ'ল তাত যেনেকৈ কাণ্ড হ'ল, এই প্ৰগ্ৰামত আমাৰ বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ অজ্ঞাতে আমাক নজনোৱাকৈ তেওঁলোকে যদি বাহিৰে গৈ পেলাই তাত যোগদান কৰিছে আৰু ইয়াত কেনেবাকৈ মানে তেওঁলোকে যদি ভাগ লৈছে তেতিয়াহ'লে ইয়াৰ কাৰণে মই বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো পধ্যেই জগৰীয়া হ'ব নোৱাৰে, কিয়নো ঘটনাটো আমি জানো যে সেইটো আবেলি সময়ত হৈছিলে প্ৰায় 4:30মান বজাৰ পিছত, যিটো সময়ত নেকি আমাৰ ইউনিভাৰ্চিটিৰ সময় ৱৰ্কিং আৱাৰ্ছ ছাত্ৰ ছাত্ৰীসকলৰ সেইটো শেষ হৈ গৈছিলে। গতিকে মই এটিয়ে ক'ব বিচাৰোঁ যে মোৰ প্ৰতি যি নেকি অভিযোগ এইটো ভিত্তিহীন
আৰু মই কোনো প্ৰতি আৰু মোক এই ঘটনাৰ লগত জড়িত কৰাত কোনো যুক্তিযুক্ততা নাই। দ্বিতীয়তে মই এইটো ক'ব বিচাৰিছো, তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে জুডিচিয়েল ইনকুৱাৰী এখন বহোৱা হ'ব বুলি। মই সেইটো ৱেলকাম কৰিছো, কিয়নো সঁচাকৈ এইটো যদি জুডিচিয়েল ইনকুৱাৰী যদি বহোৱা হয়, তাৰ মাধ্যমেদি মই যে নিৰ্দোষী, মই যে তাত কোনো পধ্যেই জড়িত নাছিলো, সেইটো প্ৰতিষ্ঠা কৰাৰ মই এটা সুযোগ পাম। ইয়াৰ কাৰণে মই আগ্ৰহেৰে বাট চাই আছো যে জুডিচিয়েল ইনকুৱাৰী সঁচাকৈ বহোৱা হয়। তৃতীয়তে মোক আপুনি যিটো সুধিছে যে মোক ৰিলিজ দিয়াৰ কথা, এইটো যদিও বা সংবাদ মাধ্যমৰ আগত কোৱা হৈছে, কিন্তু অফিচিয়েলি এতিয়ালৈকে আমাৰ ইয়ালৈ কোনো কমিউনিকেশ্যন অহা নাই। ইয়াৰ কাৰণে মই ভাবো যে ইয়াত আৰু এই সময়ত কিবা এটা মোৰ পৰা মন্তব্য কৰাৰ প্ৰয়োজন আহি পৰা নাই বুলি মই ভাবো।